সকলোকে নমস্কাৰ জনাই ডোছা বনাওঁতে ব্যৱহাৰ হোৱা উপকৰণসমূহৰ পৰিমাণ আপোনালোকলৈ আগবঢ়ালোঁ। তাৰ বাবে 2 কাপ সদায় ব্যৱহাৰ কৰা চাউল, 1 কাপ বগা মাটি দাইল বাকলি নথকা, 1 চামুচ মিঠি, 1 চামুচ ৰহৰ দাইল, 1 চামুচ বুট দাইল, 1 চামুচ চাগু, 1 চামুচ চিৰা। এতিয়া এই সকলোখিনি পানীৰে ভালকৈ 4-5 বাৰ ধুই ল'ব। এই পৰিমাণ আৰু জোখত আপুনি ডোছা বনালে আপোনাৰ ডোছা 100% পাৰফেক্ট হ'ব আৰু মচমচীয়া হ'ব। ভালদৰে ধুই এতিয়া চাউল আৰু দাইলখিনি ডুব যোৱাকৈ পানীত ঢালি দিলোঁ। খুব বেছি পানী নাঢালিব, চাউল আৰু দাইলখিনি ডুব গ'লেই হ'ব। তাত এতিয়া 1 চামুচ বনাই থোৱা ভাতো দি দিলোঁ। ঢাকোন মাৰি 4-5 ঘণ্টা থৈ দিব। বাকীখিনি অহা খণ্ডত দেখুৱাম। বাই বাই।